हेलो एवरीवन की खबर सकलोरे आशा करिছো সকলোৱে ভালে আছে। আজি আকৌ অনুভৱৰ ডায়েৰীৰ পৰা লৈ আহিছো এটি নতুন কবিতা। কবিতাটি পঠিয়াইছে উত্তৰ কলাদুৱাৰ পৰা জিয়াবুৰ ৰহমানে। কবিতাটি শিৰোনাম দুখৰ ৰাতি নোপোৱাই। ভালপোৱা কি অদ্ভুত নহয়নে, যাক কেতিয়াও দেখা নাছিলো, জনা নাছিলো তাৰ কাৰণে আজি ইমান কষ্ট হ'ব। কষ্ট এইটো নহয় যে মই তোমাক নাপাওঁ, কষ্ট এইটোৱে যে মই তোমাক কেতিয়াও পাহৰিব নোৱাৰিম। যাৰ লগত তুমি সুখত আছা তাৰ লগতেই থাকা, চিন্তা নকৰিবা তোমাৰ সুখৰ মাজত মই কেতিয়াও নাহোঁ। যেতিয়া বহুত মনত পৰিব তোমাৰ কথা, তেতিয়া অকলে বহি কান্দিম, তথাপিও তোমাক মই আমনি নকৰোঁ। মোৰ হাতটো এৰিছা ঠিকেই আছে, কিন্তু যাৰ কাৰণে এৰিছা চাবা সি যেন তোমাক এৰি গুচি নাযায়। পুৰণা হৈ গৈছোঁ সেয়ে চাগে গুৰুত্ব আগৰ নিচিনা নাই। জীৱনত যাক বেছি গুৰুত্ব দিছিলোঁ সিহঁতে সকলোতকৈ বেছি অৱহেলা কৰিল। কাৰোবাক দুখ দি কি লাভ, য'ত নিজৰেই ভাগ্য বেয়া। যেতিয়া অকলশৰীয়া হৈ পৰোঁ মাজে মাজে এয়াই ভাবি শান্তি লওঁ, মই এতিয়া আৰু তোমাৰ বিৰক্তিৰ কাৰণ হৈ থকা নাই।